खुलुमबाय नोंथांमोनखौ बरायबाय निउस 8 बड'आव आं मुस्रि गेरेमसा नार्जारि स्टुडिअ'आव दायो नोंथांमोननि खाथियाव आं मोनसे गिदिर खौरां लानानै फैदों आरो बे गिदिर खौराङा मा बेखौ मिथिनो थाखाय एबा नायनो थाखाय नोंथांमोनहा निउस 8 बर' नायबाय था। क'क्राझार गौरां दैमायाव बेदखलकारीफोरनि फिन बेदखल खालामनायनि नुथाय खाथियाव फैदों। जि समाव सरकार आरो प्रशासना बेदखलफोरखौ होख्रांनाय नुनो मोन्दों, बेबायदि समावनो फिन खेबसे रायजोफ्रा बुंफोरथिदों जे हरसेनि गेजेरावनो न' लुनानै थानायनि बाथ्राखौ बुंदों। क्या रखছে আপনার? ওই যে রবুল আর ওই যে মসজিদ আলী থাকবে। রুবুল কি? রুবুল কা রুবুল কি? রবুল তো কিছু না, এমনি কয় থাকেন গাওয়ানে। টাইটেল মুসলিম মানুষ। আহমেদ না আলী নাকি? মোগল হোসেন। আপনার নাম কি? মোগল হোসেন। কই থেকে আসছেন আপনি? টিলাপাড়া আছে শালকোসা। ওখানে বাড়ি নেই? সুরাবাগরা আছে, কোনো রকম করে থাকি আর কি। কাম করে খাই তাও এই কোকরাঝার। কি কারণে ঘর বানাইছে? ওই তো রবুল আমি থাকবার জায়গা চাইছি, কয় তোমার ধনী মানুষ বিরাট অবস্থা, বলে মাস্টার আমার খানিক জায়গা দেন তো থাকবেন গিয়া, কয় তাহলে ওখানে থাকো গা। কার মাটি হয়? মাটিটা কার যে রবুল কয় আমার মাটি। ইয়াত থাকিব নোৱাৰে এইটো জানি না নাজানে? আমি তো জানি না। রুবুলে নিজৰ মাটি বুলি কৈছে এইটো। রবুল কইছে যে আমার মাটি যা থাকো গা। রুবুলৰ মাটি নেকি? দালাল কৰিয়া দিছে। কার মাটি আমি তো জানি না, আমি থাকলাম ওই যে ওই বাড়িতে। রুবুলের বাড়ি কই? রবুলের বাড়ি ওই যে মাগুর মাটি থাকে। मतलब चिप सर घर बना के दिया था। हम लोग घर में हम लोग सिपर कॉलोनी है सर, यहाँ पर हम लोग रहते हैं। आज से यहाँ 3 बछर से हम लोग रहते हैं सर। हाँ, 3 बछर हो गया हम लोग यहाँ पर रहते हुए। यहाँ पर पानी होता है, बांध पानी भी होता है सर। हम लोग घर में भी पानी ढुक जाता है, रास्ता में भी पानी हो जाता है सर। हम लोग तिरपाल घर के रास्ता में बच्चा लोगों को लेके रहते हैं सर। हम लोग इतने कष्ट में रहते हैं। ये लोग आया है बिलासीपुरा से बोल रहा है, आया यहाँ पर कल में आया, कल ही में घर बना के कल ही में रहा। हम लोग बोला है क्यों आया आप लोग? तो नहीं, 2 जन आदमी लोग बोला है कि यहाँ का माटी है वो लोगों का सर। आज 1 आदमी है, कल 10 आदमी आ सकेगा यहाँ पर। ये तो सरकारी माटी है ना सर। তাৰপিছত এইফালে খবৰ পাইছোঁ কি আপুনিগুলো আহিছে, খবৰটা লৈছোঁ, এইকাৰণে চাই আছোঁ। তো এতিয়াতো কোনো অৰ্ডাৰ দিয়া নাই, কোনো থাকিব লাগে। এতিয়া শুনা পাইছোঁ যে কোনোবা মানুহ বোলে থাকিব জনে দিছে, এইটো বোলে ইয়াত থাকিব তাক ভাল মাটি। এইটো কি মাটি? এইটো চৰকাৰী জেগা, নদীৰ জেগা। এইটোৱে মই ভাবি আছোঁ, লেকিন মইতো ক'ব নাপাৰোঁ এইটো কাৰ জেগা কাৰ নহয়, কি আছে। এতিয়া আপোনালোক আহিছে, এইখন আপোনালোক অলপ বুজাই টুজাই অলপ কিবা কিবি মিটমাট কৰিব লাগে। আপোনালোক অলপ মিটামিট কৰি দিয়ক। আমাৰ ইয়াতে চুইপাৰ মানুহ গৰীব মানুহ ইয়াতে একো নাজানে, থাকিব দিছে, গভৰ্ণমেণ্ট থাকি আছে। এখন বাহিৰত যদি মানুহবোৰে থাকি কোনোবা দিন যদি অসুবিধা হ'ব পাৰে, এইটোতো ক'ব নাপাওঁ। লেকিন এইটো মই আপোনালোকৰ লগতে ক'ব পাৰোঁ যে আপোনালোকে অলপ চাই অলপ ভাল মতন অলপ মিটমাট কৰি অলপ বুজাই বুজাই দিয়া, মানে ঝামেলাটো চেছ কৰি দিলে ভাল হয়। সরকারের পৰা খুঁজি আজি নতুন বান হওয়া খবর পাইছে। ইহঁত কোন জায়গার পৰা এই টিলাপাড়া কয় আহিছে বোলে, ইয়াতে ঘর বনাই আছে নিজের ইচ্ছা দি। আৰু কোন 2 জনে বোলে কৈছে বোলে ঘর বনাওয়ার, এটা মোর মাটি বোলে। এখানতে আমি আজি থাকিব 1 জন, কালি আহিব 10 জন, আৰু বাঢ়ি যাব লাইনবিলাক। এইখানতে আজি কালি আহিছে। এইটো ক'ত বাই টিলাপাড়া বোলে কৈ আছে, ধুবুৰী জিলাই হ'ব টিলাপাড়া। তাত পৰা আহিছে, ইয়াত থাকি আছে ঘৰ বনাই। আৰু 2 জন আছে যে কৈ আছে মোর মাটি, যে ইয়াতে যাই থাক। এটাই আমি ক'ব বিচাৰিম, ইয়াত না থাকিলে ভাল হয়।